এয়া হৈছে আমাৰ দুপৰীয়াৰ থালখন। এয়া ভাত, ভোট জলকীয়া, এয়া শিমলু আলু মাছৰ আঞ্জা, আৰু এয়া হৈছে চিতল মাছৰ চাটনি, এয়া মাছ ভাজি, এয়া মূলা আৰু পিঁয়াজৰ চালাড, এয়া হৈছে কবি ভাজি, আৰু এয়া লাই শাক চাটনি। কেনেকুৱা লাগিছে জনাব বাৰু। হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। আজি মই লৈ আহিছোঁ শিমলু আলুৰ ৰেচিপি এটা। ইয়াৰ আগতে শিমলু আলুৰ ৰেচিপি এটা দিছিলোঁ, তাত কৈছিলোঁ শিমলু আলুৰ আঞ্জাৰ ৰেচিপি এটা দিম বুলি। সেয়েহে আজি ৰেচিপিটো লৈ আহিছোঁ, শিমলু আলু আৰু মাছৰ এটি সুন্দৰ ৰেচিপি। এই ৰেচিপিটো এবাৰ খালে খাই থাকিব মন যাব। তেনেহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। প্ৰথমতে এই আঞ্জাখন খাবলৈ খুবেই টেষ্টি হয়, আৰু আঞ্জাৰ বাহিৰে বেলেগ বেলেগ ধৰণেও খাব পাৰে। কিছুমানে আলুখিনি খুন্দি পিঠা বনাই খায়, আৰু আটাৰ লগত মিক্স কৰি পৰঠা বনাইও খাব পাৰে। মানে বহুত ধৰণে খাব পাৰে। আৰু এতিয়া মই এইখিনি এনেদৰে ডোখৰকৈ কাটি লৈছোঁ। এতিয়া এইখিনি ভালদৰে ধুই ল'ম। এতিয়া মই এইখিনি বইল কৰি ল'ব লাগিব, নহ'লে নিসিজিব, কাৰণ দেৰি হ'ল যিহেতু। কৈছোঁৱে মই 3 দিনমান হ'ল, যিহেতু টান হৈ গৈছে, সেয়েহে 4টামান কুকাৰত চিটি মাৰি ল'ম। নহ'লে এনেই বনাব পাৰি, ভাজি বনালেও হয়, কিন্তু এতিয়া দেৰি হ'ল যিহেতু চিটি মাৰি ল'ব লাগিব। এতিয়া মই এইখিনি কুকাৰত দি ল'ম। এনেই এইখিনি বইল কৰিলে 2টা চিটিত হৈ যায়, কিন্তু দেৰি হ'ল যিহেতু 4টা চিটি লগাই দিম। এয়া এইখিনি কুকাৰত দি দিলোঁ। এতিয়া আলুখিনি সিজালৈকে মই বাকী যোগাৰখিনি কৰি ল'ম। ইয়াতে পিঁয়াজ, নহৰু, আদা এইখিনি লাগিব। এয়া মই কুকাৰটো বহাই দিলোঁ। এতিয়া এয়া মাছখিনি লৈ লৈছোঁ, লগতে পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু 4টামান জাব্ৰাং আৰু জালুক লৈ লৈছোঁ। এইখিনি এতিয়া ভালদৰে খুন্দি ল'ম। এইখিনিতে মোৰ ভিডিঅ' চাই থকা সকলোলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু আগলৈও তেওঁলোকে ভিডিঅ'সমূহ চাই থাকিব। মই নতুন নতুন ৰেচিপি দি থাকিম, আৰু লাইক কমেণ্ট কৰি যাব। এয়া মোৰ আদা নহৰুখিনি খুন্দা হৈ গ'ল। এতিয়া কেৰাহীখনত তেল দি দিছোঁ, মাছখিনি ভাজি ল'ব লাগিব। এয়া মই মাছখিনি দি দিলোঁ, আৰু ইফালে মোৰ কুকাৰৰ হুইচেলো আহি গৈছে। মাছখিনি ভজা হোৱালৈকে আলুখিনি ভজা হৈ যাব। এয়া মোৰ মাছখিনি ভজা হৈ গ'ল, এইখিনি উলিয়াই ল'ম। আৰু ইফালে আলুখিনিও হৈ গৈছে। এয়া 4টা চিটি আহি গ'ল। এয়া চাওকচোন ধুনীয়াকৈ সিজি গৈছে। এইখিনিও উলিয়াই ল'ম ভালদৰে। বহুত গৰম হৈ আছে। এতিয়া মই আলুখিনি অলপমান ভাঙি ল'ম। গোটেইখিনি নলওঁ বাৰু, কেইডোখৰমান থৈ দিম, আৰু অলপমান গুৰি কৰি ল'ম, তেতিয়াহে আঞ্জাখন ধুনীয়া হ'ব। এয়া এনেদৰে গুৰি কৰি লৈছোঁ। আঞ্জাখন অকণমান কচুৰ নিচিনাই হ'ব। এয়া মই মাছ ভজা তেলখিনিতে পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। এতিয়া অকণমান হালধি দি দিছোঁ তেলতে। এয়া মোৰ পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া আলুখিনি দি ভালদৰে 2 মিনিটমান সময় ভাজি ল'ম। আলুখিনি দি ভাজি লৈছোঁ। ইয়াতে এতিয়া সোনকালে পানী দিব লাগিব, নহ'লে লাগি ধৰিব। 2 মিনিটমান সময় হৈ গ'ল। এতিয়া মই ইয়াতে পানী দি দিম। পানী অকণমান বেছিকৈ দিম, নহ'লে আঞ্জাখন বহুত ডাঠ হৈ যাব, যিহেতু আলু আঞ্জা ডাঠ হৈ যায়। এয়া পানীখিনি দি দিলোঁ। এতিয়া উতল অহাৰ পাছত মই ইয়াতে আদা নহৰু পেষ্টখিনি দি দিলোঁ, আৰু সোৱাদ অনুযায়ী নিমখ দিলোঁ। অকণমান ৰেড চিলি দিম। বাকী ইয়াতে মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, এইখিনিয়ে হৈ যাব। এতিয়া 5 মিনিটমান পাছত মাছখিনি পেষ্ট দি দিলোঁ। এতিয়া মই এইখিনি 10 মিনিটমান সিজাম, তাৰপাছত মোৰ আঞ্জা হৈ যাব। এতিয়া মই অকণমান সময় ঢাকন লগাই 10 মিনিট সময় সিজিবলৈ দিম। এয়া 10 মিনিট পাছত দেখাইছোঁ, ইমান ধুনীয়াকৈ উতলি আছে। চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে। এতিয়া ধনিয়া পাত দি দিলোঁ।
খাবলৈও বহুত টেষ্টি হৈছিলে আপোনালোকেও এনেদৰে বনাই খাই চাবচোন এবাৰ খালে বাৰে বাৰে খাব মন যাব এয়া মোৰ শিমলু আলু আৰু মাছৰ আঞ্জা আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চাই থকা সকলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ